আহিবলগীয়া আপকামিং অসমীয়া মুভি ওই পুলিচ 30 জুলাইত এটা আপডেট আহিছিল নিউজ চেনেলৰ আগতো কৈছিলে যে মুভিখনৰ যি ট্ৰেইলাৰ আছে এই ট্ৰেইলাৰ 21 জুলাইত আহিব অৰ্থাৎ যোৱাকালি আজি হ'ল 22 জুলাই আহিব আৰু এটা এক্সক্লুসিভলি ক্ৰিয়েটৰ্ছক সাগে দেখাইছে বা নিউজ মিডিয়াৰ মানুহখিনিক দেখাইছে ট্ৰেইলাৰটো ইভেন্ট এটা পাতি কিনে কিন্তু ইউটিউবত সকলোৰে কাৰণে দিয়া কথা আছিল 21 তাৰিখে যোৱাকালি কিন্তু এটা আপডেট লৈ আনিছো নিউজ এটা লৈ আনিছো তো যি এছইভি ফিল্মছৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে এই মুভিখন ৰবি শৰ্মাৰ একচন টেক ইয়াৰে ওপৰত অলৰেডি ভিডিও বনাইছো 2-3টা পোষ্টাৰৰ ওপৰত ভিডিও বনাইছো ৰিসেন্টলি এখন পোষ্টাৰ মুকলি হৈছে তাৰ আগত এটা প্ৰমো এটা ওলাইছিল তো ফাৰ্স্ট প্ৰমোটোৰ ওপৰত ফাৰ্স্ট লুকৰ ওপৰত এটা ভিডিও বনাইছো সোৱা নাই যদি গৈ আপোনালোকে সেই গেটা চাওক আৰু আজিৰ আপডেটটো হ'ল যে এই সিনেমাখনৰ যি ট্ৰেইলাৰ মুকলি হোৱা কথা আছিল যোৱাকালি ট্ৰেইলাৰটো পোষ্টপন কৰা হৈছে অসমৰ বানপানীৰ কাৰণে সিনেমাখনৰ অৰিজিনেল ৰিলিজ ডেট হ'ল 7 আগষ্ট 7 তাৰিখ আগষ্টৰ এতিয়া চাবলগীয়া হ'ব যে ৰিলিজ ডেটটো পিছুৱাব নেকি আমি দেখিছো যে ইয়াৰে আগত কালি এটা ভিডিও দিছিলো যে XYZ যোনখন মুভি ৰিলিজ হোৱা কথা আছিল 24 জুলাইত অৰ্থাৎ আৰু দুদিন আছে তো সেই মুভিখনো পোষ্টপন কৰা হৈছে বান পৰিস্থিতিৰ কাৰণে পোষ্টপন কৰা হৈছে আৰু এছইভি টিমে কি কৈছে এই সন্দৰ্ভত ট্ৰেইলাৰটো পোষ্টপনমেন্টৰ সন্দৰ্ভত এইটো আপোনালোকৰ সন্মুখত দি দিও আৰু ফটোখনো লগাই দিম যদিও আজি পুৱা ওই পুলিচ ছবিখনৰ ট্ৰেইলাৰ সংবাদ মাধ্যমৰ আগত আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে তথাপিও উজনি অসমৰ ভয়াবহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি ইউটিউব মুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছো এনেকুৱা এটা সময়ত যেতিয়া বহু লোক বিপদগ্ৰস্ত হৈছে আৰু বহু লোক এতিয়াও সন্ধানহীন হৈ আছে অসমৰ আন্তৰিক প্ৰাৰ্থনা বানত ক্ষতিগ্ৰস্ত সকলো পৰিয়ালৰ সৈতে বিপদমুক্ত হৈ থাকক আৰু পৰিস্থিতি শীঘ্ৰে স্বাভাৱিক হওক ওই পুলিচ পৰিয়াল তো এইটো এটা এছইভি টিমে ওয়ান্ডাৰফুল এটা ষ্টেপ এটা লৈছে মই এটো আদৰিছো মানে ভাল লাগিছে যে অসমৰ মানুহে যেহেতু এই ছবিখন চাব অসমীয়া সিনেমা ওই পুলিচ আৰু যেহেতু অসমত বৰ্তমান পৰিস্থিতি বানৰ যি ভিৰিকা আমি দেখি আহিছো আৰু প্ৰত্যেক বছৰে হয় ভীষণ বানপানী এবাৰো হৈছে গতিকে তাৰে প্ৰতি লক্ষ্য ৰাখি পোষ্টপন কৰা হৈছে বাৰু যিয়ে নহওক নেক্সট ৰিলিজ ডেট যদি পোষ্টপন কৰে বা ট্ৰেইলাৰৰ যি ডেট বা ট্ৰেইলাৰ ৰিভিউ যেতিয়া আহিব সকলোখিনি আপডেট দিম তেতিয়ালৈ এই চেনেলটোত আপোনালোকে থাকক বনি সাবস্ক্ৰাইব কৰক নতুনকৈ যদি আহিছে বেল আইকন ক্লিক কৰি দিব লাইক কৰি দিব ভিডিওটো আৰু আপোনালোকে শ্বেয়াৰ কৰক সকলোকে যে এই নিউজটো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যে সকলোৱে যাতে গম পায় থ্যাংক ইউ আহিছো আন এটা ভিডিও লৈ আহিম টিল দেন বাই বাই